নমস্কাৰ সকলোকে মই প্ৰিয়াই সকলোকে মোৰ ইউটিউব চেনেল মুড উইথ চাম ফুডছলৈ স্বাগতম জনাইছোঁ। বহু দিনৰ পিছত আহিলোঁ। মোৰ হাতখন অকণমান জ্বলি আছিল, সেইকাৰণে মই বনাব পৰা নাছিলোঁ খানা চানা। তেন্তে আজি আকৌ এটা ভেজ ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। সেইটো হৈছে গৰম গৰম কি হ'ব পাৰে কমেণ্ট কৰক সোনকালে তলত, ময়ে কৈ দিছোঁ, ভেজ আলু চপ। তেন্তে আজি আৰম্ভ কৰোঁ ৰেচিপিটো। আৰু এটা কথা, এইকেইদিন নিৰামিষ ৰেচিপি দি আছোঁ, চেনেলটো ষ্টাৰ্ট কৰিছোঁ মাত্ৰ নিৰামিষ ৰেচিপিৰ লগতে। একচুৱেলি শাওণৰ মাহ চলি আছে। শাওণৰ মাহটো মোৰ ঘৰত বহুত মনা হয়, সেইকাৰণে শাওণৰ মাহটোত হয়তো মাছ মাংস এইবিলাক একেবাৰে আমাৰ ঘৰত নচলে। সেইকাৰণে আহিম সোনকালে আপোনালোকৰ মাজলৈ গাহৰি, হাঁহ, কুকুৰা, ছাগলীৰ বহুত ধুনীয়া ধুনীয়া ৰেচিপি লৈ। তেন্তে চলো পাকঘৰ চলতে। মই আলু চপ বনাবৰ কাৰণে 2টা কেপচিকাম আৰু এটা ডাঙৰ চাইজৰ আলু লৈছোঁ। আপোনালোকে মানুহ অনুযায়ী ল'ব পাৰে। মই আলুটো বইল কৰি ল'ম আৰু কেপচিকামটো সৰু সৰুকৈ কাটি ল'ম। এইখিনি একেবাৰে মিহি মিহিকৈ কাটি লৈছোঁ। তাৰপিছত আলুখিনি ওলাই ল'ম। আপোনালোকে চাইজটো নিজৰ অনুযায়ী দিব পাৰে। মই এনেকৈ কৰিছোঁ। বেলেগ ডিজাইনত বনাইছোঁ। এইখিনি ভাজিবৰ কাৰণে এতিয়া মই বেচনৰ ঘোল এটা বনাই ল'ম। তেন্তে ঘোলটো বনাওঁ। মই ঘোলটোৰ কাৰণে বেচন লৈ লৈছোঁ। মই 9 চামুচ সৰু চামুচৰ লগত 9 চামুচ বেচন লৈ লৈছোঁ, আৰু এচামুচ দি দিব পাৰে। 9 চামুচ বেচন লৈ লৈছোঁ সৰু চামুচৰ লগত। সোৱাদ অনুযায়ী নিমখ, এচিকুট, অকণমান ধনিয়া জিৰা গুড়ি, অকণমান এচিকুট, কাশ্মীৰ লাল মিৰ্চ এচিকুট, কালাৰটো ভাল আহে। তাৰপিছত ধনিয়া পাউডাৰ এচিকুট। এইখিনি মই পানীৰ লগত মিক্স কৰি ল'ম। মই অকণমান পানী দি লৈছোঁ। এইখিনি ভালদৰে সানি ল'ব লাগিব। এইখিনি এনেকা হ'লে হৈ যাব।
তেলখিনি গৰম হ'ল মই ইয়াতে দি দিম আলুখিনি এনেকৈ লেটিয়াই লৈছোঁ ইয়াতে কৰ্ণফ্লেক্স এইখিনি লেটিয়াই লৈ পেলাই কৰ্ণফ্লেক্স দিব পাৰিলে ভাল গুড়ি কৰি পেলাই মই ঘৰত নাই ঘৰত থকা উপকৰণৰ লগতে বনাব ওলাইছোঁ এটা এটাকৈ লেটিয়াই দি গ'লে হ'ল আজিৰ ৰেচিপিটো কেনে পালে মোক জনাব আপোনালোকে তলত কমেন্ট কৰি আৰু মোৰ চেনেলটো লাইক কৰিব সাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আৰু ৰ'ব কলৈ যায় ইমান সোনকালে ওচৰতে থকা বেল আইকনটো ক্লিক কৰি থৈ যাওক আৰু ফেমিলিৰ লগত ৰেচিপিটো বনাই পেলাই এনজয় কৰক সকলোৰে দিনটো শুভ হওক কৰোনাৰ পৰা সোনকালে মুক্ত হওক ধন্যবাদ